বেবী, সৰস্বতী পূজাত তোমাক লগ পাম, বাইকত উঠি যাম, কিমান মজা লাগিব। সোমাই যা মোবাইলৰ ভিতৰত। তই কেতিয়া আহিলি? তই কথা পাতি থাকোঁতে আহিলোঁ। কথা পাতি আছিলো। কি গাৰ্লফ্ৰেণ্ডৰ লগত? তোৰো গাৰ্লফ্ৰেণ্ড আছে? কেতিয়া? কেনেকৈ? হ'ল দিন। সৰস্বতী পূজাত মানে গাৰ্লফ্ৰেণ্ড লৈ ঘূৰিবি তই? যাম বাইকত। কি? বাইকত? তোৰ বাইক ক'ত? মোৰ বাইকখন। তোৰো এনেও গাৰ্লফ্ৰেণ্ড নাই, সেইকাৰণে মই লৈ যাম। আবে চালে, মোৰ গাৰ্লফ্ৰেণ্ড নাই কাৰণে তই কি মোৰ বাইক লৈ ঘূৰিবি? চালা সৰস্বতী পূজা আহে কেলে? আমি ছিংগুলবোৰে কলেজত গৈ খিচিৰি পুৰি বনাই থাকিম আৰু সিহঁতে ছোৱালী পিছত বহাই লৈ অলপ তলকৈ ঘূৰি ফুৰিব। নহয় মানে মই দেখিব বেয়া নেকি? নে মোৰ নাক চেপেটা? মোৰ গাৰ পৰা কি গেলা গেলা গোন্ধ আহে নেকি? নহয়, ছোৱালীবোৰৰ মোৰ প্ৰতি প্ৰব্লেম কি? I love you. তোমাৰ বাইক আছে? নাই। তেন্তে মই নোৱাৰো। Oh no! সৰস্বতী পূজাতো আমি ছিংগুল হৈ থাকিলোঁ। ভেলেণ্টাইন ডে আহি আছে। তাৰ আগত এজনী পটাব লাগিব। আৰু তোমালোকে যদি ছিংগুল তেন্তে ভিডিঅ'টো লাইক কৰা, কমেণ্ট কৰা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিবা।